কণী যুঁজ আৰম্ভ কৰিম। চেনেহৰ মুগাৰে মুহুৰা, তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ। বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আপোনালোকলৈ। স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'। আৰু আজি যিহেতু গৰু বিহু, সেইকাৰণে মই গৰু গা ধুৱাবলৈ যাম। আপোনালোকে চাওক, মোৰ পাছফালে এইটো গৰু গোহালি হয়, আমাৰ ঘৰৰ গৰু গোহালি। তো গৰু গোহালিত আপোনালোকে চাওক, ইয়াত গৰু বান্ধি ৰাখিছে। তো নিয়মটো হ'লেও কৰিব লাগিব, যিহেতু এইবাৰ বৰষুণ নাই, তো পথাৰতো পানী নাই। সম্পূৰ্ণ ভিডিঅ'টো চাই যাব। এতিয়া আমলৈটোপ পাৰিব আহিছোঁ। এই গছজোপাত আছে, এই গছজোপাত। তো এতিয়া মই আমলৈটোপ পাৰিম। এটা পৰম্পৰা আছে যে বিহুত 101টা শাক বুটলি খাব লাগে। তো যিহেতু 101টা শাক পাবৰ কাৰণে অলপ কঠিন হয়, যদি আপোনালোকে এই আমলৈটোপ খায় 101টা শাক নাখালেও হয়। এতিয়া মোৰ আমলৈটোপ পাৰি হৈ গ'ল। আমলৈটোপ পৰাৰ পিছত এতিয়া গাহৰি মাংস আনিবলৈ যাম। তো বিহু গাহৰি মেইন নহয় জানো? তো এতিয়া মই গাহৰি আনিবলৈ যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ আহিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আগলৈ অহা ভিডিঅ' আপুনি আগতে পাই চাবৰ কাৰণে। আৰু এতিয়া মই গাহৰি মাংস আনিবলৈ যাওঁ। আৰু আজি মই দিনটোত গৰু বিহুৰ দিনাখন মই কি কৰোঁ সকলো মই আপোনালোকক দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আপোনালোকে। তো গাহৰি মাংস আনি আপোনালোকে চাওক, এয়া গাহৰি মাংস, এইডাল কাটিব লাগিব। এতিয়া গাহৰি মাংস লাল মাংস চৰ্বিও আছে, এইখিনি কাটিব লাগিব। কাটি বনাই খাব লাগিব। এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি কণী যুঁজ আৰম্ভ কৰিম। কণী যুঁজ যোৱা মই জিকিবই লাগিব। মই জিকিমেই। মই জিকিছো ন। এইটো লাষ্ট নহয়।